নমস্কাৰ আহক আজি আপোনাৰ ঘৰলৈ যাওঁ আৰু আপুনি থকা ঠাইখনৰ লগত পৰিচয় হওঁ সেই অনুষ্ঠানলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি মই আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ ভিডিঅ' বনাবলৈ একচুৱেলি মনেই নাছিল দেশৰ যি পৰিস্থিতি হৈছে তাক দেখি ভিডিঅ' বনাবলৈ কিনো মন যাব কওকচোন তথাপিও বহুতে ৰিকুৱেষ্ট কৰাৰ কাৰণে মই আপোনালোকক ইয়াৰ পৰিস্থিতি কেনেকুৱা হৈ আছে তাক দেখাবৰ বাবে আজি এটা ভিডিঅ' মই আপোনালোকৰ আগত আগবঢ়াইছোঁ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াবলৈ মোৰ অতি মৰমৰ প্ৰিয়ংকা বৌ আৰু কিষাণু কৌশিক দাই বহুতো সহায় কৰিছে তাৰোপৰি আমাৰ মৰমৰ ভণ্টি কংকনা ঘৰলৈ গৈছিল তেওঁ ইউএছলৈ আহোঁতে কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছিল সকলোবোৰ তেওঁ প্ৰকাশ কৰিছে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক ভিডিঅ'টোৰ আৰম্ভণিতে কিষাণু দায়ে ইয়াৰ পৰিস্থিতিৰ বিষয়ে কি ক'লে জানি লওঁ তাকে আমি চিন্তাত আছোঁ ইমান দূৰত আছোঁ আমাৰ পৰিয়ালৰ সকলো অসমত মোৰ বন্ধু বান্ধৱো আমাৰ বহুতখিনি অসমতেই আছে সিদিনা খবৰ পালোঁ মোৰ একেলগে পঢ়া এজন বন্ধু ক'ভিডত ঢুকাই গ'ল অকল তেওঁৱেই নহয় তেওঁৰ পৰিবাৰো ঢুকালে এটা কথা মানি চলিলে চলাটো অনিবাৰ্য হৈ পৰিছে আমি আমেৰিকাত যদিও এতিয়া অলপ কমিছে আমি সেই বস্তুটো মানি আছোঁ এটা নহয় এই দুই তিনিটা কথা যিটো বহুত দিনৰ পৰাই চলি আছে সেইকেইটাই চবতকৈ ইম্পৰ্টেণ্ট এটা হ'ল এই মাস্ক পিন্ধাটো আৰু য'লৈকে নাযাওক কিয় হাত ধোৱা বা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰাটো আৰু তৃতীয়তে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰাটো এনেকুৱা লাগিব যদিও লাগে যে নাই আমাৰ ইয়াত দেখোন ভাল হৈ গ'ল এই যিটো অৱস্থা কেইদিনমান আগতে হৈছিল কিন্তু পৃথিৱীৰ ক'ৰবাতো যদি চলি আছে বেমাৰটো আপোনালোকে ৰিলেক্স হৈ যোৱাটো ঠিক নহ'ব আমিও নাই হোৱা ঘৰত মাস্ক নিপিন্ধিব পাৰোঁ কিন্তু য'লৈকে ওলাই গৈছোঁ আমি মাস্ক পিন্ধিছোঁ আহিয়ে লগে লগে হাত ধুইছোঁ আৰু হাত ধোৱাৰ বাহিৰত গ'লে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিছোঁ আৰু ইয়াত বেছিভাগ মানুহে ভেকচিন লৈছে এতিয়ালৈকে more than 50% এই কাণ্ট্ৰিখনৰ মানুহে ভেকচিন লোৱা হৈ গৈছে 40% মানুহৰ ছেকেণ্ড শ্বটটোও হৈ গৈছে আমি ছেকেণ্ড শ্বটটোও ল'লোঁ আৰু ছেকেণ্ড শ্বটটো লোৱাৰ দুসপ্তাহমানৰ পিছৰ পৰা আপোনালোক অলপ নিশ্চিন্ত হ'ব পাৰে যদিও মাস্ক হাত ধোৱা আৰু ছ'চিয়েল ডিষ্টেঞ্চিং এই তিনিটা বস্তু তেতিয়ালৈকে নেৰিব যেতিয়ালৈকে পৃথিৱীৰ পৰা এই বেমাৰটো নিৰ্মূল হৈ গ'ল বুলি আপোনালোকে খবৰ নাপায় এইটো এটা আমাৰ ইয়াৰ পৰা বিনম্ৰ অনুৰোধ আমিও সেইটো ফ'ল' কৰিছোঁ ইয়াত আৰু আপোনালোকৰ সকলোলৈকে এইটো অনুৰোধ আমি আজি ওলাই আহিছিলোঁ আমাৰ আমেৰিকাৰ মিচিগানৰ ডিট্ৰইট চহৰৰ ওচৰত এয়া বসন্তৰ খেলা বগা বগা এইবোৰ দেখিছে ফুল গছত কেইদিনমান পিছত ফুলখিনি সৰি যাব সৰি পেলাই তাত গছৰ পাত ওলাব সেউজীয়া হৈ যাব ডিট্ৰইট মেট্ৰ' এয়াৰপৰ্টলৈ আহিছোঁ আমাৰ ইয়াৰে মানি কাংগানা ঘৰলৈ গৈছিলে অসমলৈ আজি উভতি আহিছে ফ্লাইটে তেওঁলোকক দিল্লীৰ পৰা আমেৰিকাৰ চিকাগো চহৰলৈ লৈ আনিলে সেই ফ্লাইটখনৰ পিছতেই ইউনাইটেড এয়াৰলাইন্সে ভাৰতবৰ্ষৰ লগত নিৰ্দিষ্ট কাললৈ যোগাযোগ বিচ্ছিন্ন কৰিছে ক'ভিডৰ কাৰণে পেছেঞ্জাৰ পিক আপ কৰিবৰ কাৰণে ঘৰুৱা গাড়ীবোৰ ৰৈ আছে মই মানি কাংগানাৰ পৰা খবৰ পালেই অকণমান প্ৰশ্ন কৰিম তেওঁৰ যাত্ৰাৰ অভিজ্ঞতাৰ বিষয়ে এই ৱেলকাম মানি ৱেলকাম কেনেকুৱা হ'ল তোমাৰ যাত্ৰা বহুত টায়াৰিং অঁ আৰু বহুত ৰেষ্ট্ৰিকশ্যনছ আছে ইণ্ডিয়াত ভেৰি ডুজ এণ্ড ডোনটছ বহুত আছে বহুতবাৰ টেষ্টিং কৰিলোঁ মই গোটেই ট্ৰিপটোত আৰু লাষ্ট ফ্লাইটটোতো মানে পষ্টপন মানে ডিলে হৈ 3.5 hours ডিলে হৈ তাৰপিছত টেক অফ হৈছে যোনখন আহিলোঁ সেইখন লাষ্ট ফ্লাইট ফ্ৰম দেলহি বাকী চব কেঞ্চেল হৈছে ফ্লাইট প্লাছ সেইখন ফ্লাইটত তাহাঁতৰ যোনখিনি ক্ৰু তাতে ফচি আছিলে ইণ্ডিয়াত সেইখিনিক লৈ আনিছে ক্ৰুখিনিক লৈ আহিছে আচ্ছা আচ্ছা আৰু হেৰি তোমাৰ দিল্লীত এই ফ্লাইটখন কিমান দীঘল ফ্লাইট আছিলে 15 hours from Delhi to Chicago আৰু গোটেই 15 hours তোমালোকে মাস্ক পিন্ধি থাকিব লগা হৈছে গোটেই কিমান পেছেঞ্জাৰ ফুল আছিল নে পেছেঞ্জাৰ ফুল আছিলে লাকিলি মোৰ কাষৰ চিটটো এমটি আছিল এণ্ড দেন তাৰ নেক্সটত এজন পাইলট বহিছিলে গতিকে তুমি পাইলটৰ পৰা গোটেই খবৰ পাই গৈছা
আৰু হেৰি এই দিল্লীত এয়াৰপৰ্টত গোটেই মানুহবিলাকে মাস্ক পিন্ধি থকাই দেখিছানে এনে ঘূৰি ফুৰা মানুহবোৰ মাস্ক ইজ ভেৰি মেণ্ডেটৰী নহ'লে গভৰ্ণমেণ্টে ফাইন লগাইছে আচ্ছা। বহুত ষ্ট্ৰিক্ট মানে ইণ্ডিয়াত মানে এভৰি পইণ্টত টেষ্ট হয় দিল্লীৰ পৰা গুৱাহাটী যেতিয়া গ'লো তাতে এণ্টিজেন টেষ্ট কৰিলে তাৰ বেক টু বেক RT-PCR কৰিলে আচ্ছা আচ্ছা আদাৰৱাইজ মানে এয়াৰপৰ্টৰ বাহিৰত যাব নোৱাৰে আৰু গুৱাহাটীত কেনেকুৱা গুৱাহাটীতো মানুহে এয়াৰপৰ্টত পুৰা হেৰি লৈ থাকেনে গুৱাহাটীতো বহুত ৰেষ্ট্ৰিকশ্যন দিছে কিন্তু সেইটোৱে আৰু মানুহবোৰে নামানে কিন্তু ইউ হেভ টু ফ'ৰ্চ অন দেম আচ্ছা আৰু মানে গুৱাহাটী এয়াৰপৰ্টৰ ভিতৰতো মানুহে মাস্ক নিপিন্ধাকে আছে এয়াৰপৰ্টৰ ভিতৰত পিন্ধিছে কাৰণ কি CISF বহুত ষ্ট্ৰিক্ট হয় আচ্ছা খালি গুৱাহাটীত এৰাইভেলখিনিত মানে টেষ্টিংটো মেণ্ডেটৰী বিহু চালা বিহুততো চাগে মাস্ক চাস্ক নিপিন্ধাকে পুৰা ফাংচন চাইছা বিহুত আমি মাস্ক পিন্ধি আছো কিন্তু বেলেগে মাস্ক পিন্ধা নাই আৰু কি ক'ম পাপনেও বাৰে বাৰে কৈছে মাস্ক পিন্ধিব মানুহবোৰক কিন্তু বহুত ভিৰ আছিলে দেই চিকাগোত তুমি কিমান দেৰি ৰ'লা নিয়াৰ এবাউট 4 আৱাৰ্ছটো ৰখিছোৱে তাতো মানুহবোৰে চবেই মানে ক'ভিডৰ প্ৰটেকশ্যন পুৰা আছে খালি ইউএছত আপোনাৰ টেষ্ট ৰিপৰ্ট এণ্ড অল চোৱা নাই ইউএছত চোৱাইও নাই ক'তো নাই চোৱা ধুনীয়াকৈ সোমাব দিছে ইণ্ডিয়াত কিন্তু পুৰা ৰেষ্ট্ৰিকশ্যন ইণ্ডিয়াত বহুত ৰেষ্ট্ৰিক্টেড ইণ্ডিয়াত চবতে চেক কৰিছে মানে টেষ্ট নেগেটিভ ৰিপৰ্ট এটা লাগিছিল ইট ৱাজ পাৰ্ট অফ দ্য ট্ৰিপ কিন্তু চেক নকৰিলে কিন্তু এই ইউনাইটেড এয়াৰলাইন্সে উঠাৰ আগতে তোমাক চেক কৰাইছে ৰাইট টেষ্ট ৰিপৰ্ট চাইছে নে নাই বহুতৰ চাইছে কিন্তু ফৰ সাম ৰিজন আই মিছড আউট বঢ়িয়া কিন্তু তাহাঁতে এখন চেল্ফ ডিক্লাৰেশ্যন লৈছে ইন এয়াৰপৰ্ট যে মানে মোৰ টেষ্ট নেগেটিভ এণ্ড মই কাৰো কণ্টেক্টত অহা নাই যোন পজিটিভ হয় এনেকুৱা ঠিক আছে ৱেলকাম বেক থেংক ইউ ফৰ ইয়ৰ কমেণ্টছ ব'লা ঘৰত যাওঁ তেতিয়াহ'লে এতিয়া ব'লক। ব'লা এনেই গৈছিলোঁ 3-4 দিনৰ কাৰণে তাৰ পৰা আৰু হেৰি হৈ গ'ল হপফুলি মাহঁতৰ চবৰে ভাল আৰু এতিয়া ভালে আৰু মাহঁতক খবৰ দিলানে আহি পালা দিছোঁ কেনেকৈ আহি পালাহি যে এতিয়া কাৰণ ক'ত ফ্লাইট কেঞ্চেল কৰে কি কৰে বাকী চব ফ্লাইট কেঞ্চেল হৈছে ইউনাইটেড এয়াৰলাইন্স চব বন্ধ কৰি দিলে মই এইমাত্ৰ পঢ়ি আছোঁ কেনেডাৰ ফ্লাইটছো কেঞ্চেল কৰিব ইউৰোপতো মানে অলৰেডি ৰেড এলাৰ্ট ইহঁতৰ ফ্লাইটখন অহাৰ পিছত এখন নিউয়ৰ্কৰ ফ্লাইট আহিছে দিল্লীৰ পৰা উইদাউট এনি পেচেঞ্জাৰ্ছ কাৰণ সিহঁতক এই এয়াৰ ক্ৰুক হেৰি RT-PCR কৰিবৰ কাৰণে নামি যাব দিলে সেইটো কৈছে আমি নকৰোঁ কৈছে বোলে নকৰোঁ যদি আমি পেচেঞ্জাৰ উঠাব নোৱাৰোঁ এতিয়া ক'লে বোলে ঠিক আছে আমি ঘূৰি যাওঁ তেতিয়াহ'লে আমি পেচেঞ্জাৰ নিনিয়াকৈ গুচি আহিলোঁ খালীকৈ গুচি আহিছে এয়া নিউজত আহিছে মানেতো ভাবিছিল চব ঠিক হৈ গ'ল ন আমাৰ ইয়াৰে এতিয়া ল'ৰা নকৰোঁ তাতে আছে সেইকাৰণে ৰ'বা তুমিতো ঘৰত সোমাবলৈ মানে কি কোৱাৰেণ্টাইন দিলে মই অকণমান খানা ঠিক আছে আমিও আজি ওলাই আহিছোঁ ঘৰৰ কিছুমান বস্তু চাবৰ কাৰণে মই আপোনালোকক ইয়াৰ ষ্ট'ৰৰ ভিতৰৰ পৰিৱেশটো এবাৰ দেখাই দিছোঁ দেই ইয়াৰ চিটুৱেশ্যন এতিয়া নৰ্মেল বুলিয়ে ক'ব পাৰি তথাপিও সকলো মানুহে মাস্ক ইউজ কৰিছে আৰু ডিষ্টেঞ্চ মেইনটেইন কৰি চলি আছে এতিয়া আমি গৈ আছোঁ আমাৰ সৰু ল'ৰা আৰিয়ানক কেম্পৰ পৰা আনিবৰ কাৰণে শুকুৰবাৰ আৰু শনিবাৰে তাৰ কেম্প আছিল এতিয়া বাজিছে ইভিনিং 6 আৰু আমি তাক নিবলৈ আহিছোঁ Speaking about the dining hall or? Was that? At the dining hall? No, at the cabin. At the cabin. So if you, we're gonna get back. আহক মই আপোনালোকক ইয়াৰ পৰিৱেশটো এবাৰ দেখাই দিওঁ ৰ'ব মই সেই ছোৱালীগৰাকীৰ লগত কেম্পৰ বিষয়ে দুই এষাৰ কথা সুধি আহোঁ Hi, I'm Jules. This is my first time back at camp in almost a year. It's really nice to see all the kids again. Some of them have even grown a little bit. It's an awesome place. I think everyone had a lot of fun over the weekend. And we're all heading home now, but I'll see them again in the summer. Thank you. Ladies, only 2 weeks.
আমি উভতিছোঁ ঘৰলৈ ল'ৰাক লৈ পেলাই আৰু জনাব আপোনালোকে আজি ভিডিঅ'টো কেনে পালে। ধন্যবাদ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকৰ দিহা পৰামৰ্শ দিব। যোৱাৰ আগতে মই এটাই ৰিকুৱেষ্ট কৰোঁ, ছাবস্ক্ৰাইব কৰিব। সেইটো মই নকওঁ। যিটো পৰিস্থিতি হৈছে এটাই মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ, ঘৰত থাকক, কুশলে থাকক আৰু নিজক বচাই ৰাখক। ধন্যবাদ।